उदालगुरि जिल्लायाव उदालगुरि पलिटेकनिक फसंथाननि हस्टेल मावखुलि गायसनदों। उदालगुरि जिल्लानि सिङाव थानाय बेरगाव उदालगुरि पलिटेकनिक फसंथाननि हस्टेल मावखुलि गायसनदों। बेखौ बेखेवनानै होयो बिटिआरनि एम विल्सन हासदा बिथाङा। लोगोसे बाहागो लायो पलिटेकनिक कलेजनि गोरायुं, बेरगाव दुलाराय बर' फरायसा आफादनि आफादगिरि नेहाथारि आरो उदालगुरि पलिटेकनिक कलेजनि फरायसा फरायसुलि बिथांमोनाबो बे मावखुलि गायसननाय हाबाफारियाव बाहागो लादों। दानिया फै बिटिआरनि एम विल्सन हासदा बिथाङा खौरांगिरिनि सिगाङाव मा फोरमायदों मिथिना लानि। যে আমাৰ বিশেষকৈ বিটিআৰ অঞ্চলত এটা নতুন অনুষ্ঠান 2020ৰ পৰা আৰম্ভ হৈছে আমাৰ ওদালগুৰি পলিটেকনিকৰ নামত। সঁচাকৈ আমি বিভিন্ন প্ৰফেচনেল লাইনত আমাৰ ল'ৰা ছোৱালীবিলাকক এটা ভাল প্লেটফৰ্ম দিয়াটো উচিত। আমাৰ বিটিআৰ অঞ্চল হিচাপে বহুতখিনি ইনষ্টিটিউশ্যন আমি বিটিআৰ ৰেকৰ্ডৰ জৰিয়তে পাবলৈ সক্ষম হৈছোঁ, কিন্তু কামবিলাক হয়তো অকণমান আৰম্ভ হোৱা নাই, অকণমান সময় লাগিব। কিন্তু তাৰ মাজতে যে আমাৰ ওদালগুৰি পলিটেকনিকখন ষ্টাৰ্ট হ'ল আৰু প্ৰথম বেচ আৰু এইবাৰ ছেকেণ্ড বেচ তেখেতসকলে পৰীক্ষা দিব, এইটো সঁচাকৈ আমাৰ কাৰণে সৌভাগ্যৰ কথা। কাৰণ এতিয়া আমাৰ বিশেষকৈ বিটিআৰ অঞ্চলত শান্তি ঘূৰি আহিছে। এতিয়া বিভিন্ন ধৰণৰ এৰিয়াত মানে কাম আৰম্ভ হ'ব, বিভিন্ন ধৰণৰ আমাৰ ডেভেলপমেণ্টমূলক উন্নতিমূলক কামবিলাক আৰম্ভ হ'ব। আৰু সেইটোৰ কাৰণে যদি আমি মেন পাৱাৰ ৰেডি নকৰোঁ, আমাৰ ওচৰত যদি তেনেকুৱা টেকনিকেলি মানে যিবিলাক প্ৰফেচনেল মানুহ যদি নাপাওঁ বা নাথাকে, আমি সদায় বাহিৰৰ পৰা মানুহ আনিব লাগিব, তেতিয়া আমাৰ লোকেল ল'ৰা ছোৱালীবিলাকে বঞ্চিত হৈ যাব। তো সেইকাৰণে মই ভাবোঁ যে সঁচাকৈ মই এইটো যে অংশীদাৰ হ'ব পাৰিলোঁ, আমাৰ পলিটেকনিক যিটো ইনষ্টিটিউট, আমাৰ ওদালগুৰি পলিটেকনিক হিচাপে এতিয়া এইখন কলেজত বা এইখন ইনষ্টিটিউট আহিলোঁ। আৰু লগতে আজি যিখিনি প্ৰগ্ৰাম আছিলে সেইখন আছিলে আমাৰ হোষ্টেলৰ কাৰণে এটা উদ্বোধনী প্ৰগ্ৰাম বা ফাউণ্ডেশ্যন ষ্টনৰ কাৰণে এটা প্ৰগ্ৰাম ৰখা হৈছিলে। আৰু সেইখনত উপস্থিত হৈ মই নথৈ আনন্দিত। বিশেষকৈ ইয়াত যিবিলাক ল'ৰা ছোৱালীবিলাক আছে, বহুতো মানে আমাৰ বিভিন্ন জিলাৰ পৰা, গোটেই অসমৰ পৰা ইয়াত আহিছে। দুই একজন মই যিটো শুনিলোঁ আউট অফ ষ্টেটৰ পৰাও আহিছে। তো তেখেতসকলে ইয়াত থকা মেলা হয়তো অসুবিধা হ'ব পাৰে, বহুত হয়তো চবেই ধনী ঘৰৰ ল'ৰা ছোৱালী নহ'বও পাৰে, টকা পইচাৰ অভাৱ থাকিব পাৰে। এতিয়া PG হিচাপত যদি থাকে, ভাড়া ঘৰত যদি থাকে, বহুতখিনি টকা পইচাৰ তেনেকুৱা দৰকাৰ হৈ যায়। তো আমাৰ এইখন হোষ্টেলখন যদি হৈ যায়, তেতিয়া বহুত ল'ৰা ছোৱালীত তেখেতসকলে সকাহ পাব। আমাৰ যিবিলাক মানে ফিনান্সিয়েলি যিবিলাক উইক স্পেচিয়েলি, তেখেতসকলৰ কাৰণে এটা ভাল খবৰ। আৰু মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ মোহন বড়ো ভাইটিহঁতে যিটো লিড কৰিছে, আৰু আমাৰ বিশেষকৈ প্ৰমোদ বড়ো বিটিআৰৰ, তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেখেতে বিশেষ গুৰুত্ব দিছে যে সঁচাকৈ আমাৰ এইখন অঞ্চল উন্নতি কৰিব লাগে। আৰু যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ মানে ষ্টেপ বাই ষ্টেপ ফেজ ৱাইজত তেখেতে নিশ্চিত ৰূপে চেষ্টা কৰি আছে যে আমাৰ যিখিনি এভেইলেবল ফাণ্ড আছে তাৰ পৰা যিমান আগবঢ়াব পাৰোঁ। যদি নাই, আমাৰ ষ্টেটৰ পৰা তেখেতে সহায় লৈ তেখেতে মানে পিছ পৰি থকা নাই। লগতে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তাত মানে টাইম টু টাইম তেখেতে ভিজিট কৰি আছে, গৈ আছে, যাতে মোৰ ফাণ্ডছ আমাৰ বিটিআৰৰ কাৰণে আনিব পাৰে। আৰু সেইখন ফাণ্ডছেৰে যাতে সকলো পৰ্যায়ত, সকলো ক্ষেত্ৰত যাতে আমি আগবাঢ়িব পাৰোঁ। তো সঁচাকৈ মোক ভাল লাগিছে, ভাল এটা অনুভৱ আহিছে যে আমাৰ বিটিআৰ অঞ্চলখন উন্নতি হৈ আছে, আগফালে আমি আগবাঢ়ি আছোঁ। ইয়াৰ লগতে এই অনুষ্ঠানখনত যিখিনি মানে 4th গ্ৰেডৰ পৰা আৰম্ভ কৰি 4th গ্ৰেড আৰম্ভ কৰি মানে স্থায়ী প্ৰিন্সিপাল, সেইখিনি মানে বহুত অভাৱ আছে। ইয়াৰ কাৰণে বিটিআৰ চৰকাৰে তাৎক্ষণিকভাৱে কিবা ব্যৱস্থা ল'ব? নিশ্চিতৰূপে যিখিনি প্ৰিন্সিপাল ডাঙৰীয়া আছে ইয়াত কি ষ্টেটাছত আছে মই হয়তো খবৰ ল'ব পৰা নাই, সেইটো মই সেইকাৰণে বাকী 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ বিষয়ে সুধি আছিলোঁ মই যেতিয়া আহিলোঁ। যিহেতু 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰিটো আমি জানো যে BTC লেভেলত আমাৰ এটা ক্ষমতা আছে বা পাৱাৰ আছে। তো সেইখিনি বৰ্তমান চলি আছিল যে প্ৰত্যেকখন ডিপাৰ্টমেণ্টকে এটা লেটাৰ দিয়া হৈছিলে যে আপোনালোকৰ ভেকেঞ্চি পোষ্ট কিমান আছে। তো সেইটো আইডেণ্টিফাই কৰাৰ পিছত আমাৰ এটা মেকানিজম উলিয়াই আছোঁ, যিহেতু CSB হোৱা নাই, চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড হোৱা নাই, এটা মেকানিজম উলিয়াই আছে যে এটা কমিটি ফৰ্মেশ্যন কৰিব, যাতে আমাৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো যাতে আমি ষ্টাৰ্ট কৰিব পাৰোঁ। তো সেইখিনি হৈ গ'লে নিশ্চিত ৰূপে আমাৰ যিমান 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণে যিমানখিনি ষ্টাফ দৰকাৰ আছে সেইখিনি আমি নিয়োজিত কৰিব পাৰিম। সেইটো মই আশাবাদী, অতি শীঘ্ৰে হ'ব, হয়তো আমাৰ এইখন বছৰৰ ভিতৰতে হৈ যাব। আৰু বাকী যিখিনি ষ্টাফ ৰিলেটেড, হয়তো আমাৰ প্ৰিন্সিপালৰ পৰা আদি কৰি যিমান আমাৰ টিচিং ষ্টাফৰ দৰকাৰ আছে বা এডমিনিষ্ট্ৰেটিভ ষ্টাফৰ দৰকাৰ আছে, নিশ্চিত ৰূপে সেইখিনি মেটাৰ মই আমাৰ চিফ মহোদয়ৰ লগত পাৰ্চিউ কৰিম যে কি অৱস্থাত আছে। আৰু তেখেতে নিশ্চিত ৰূপে ষ্টেটৰ লগত যদি টেক আপ কৰিব লাগে মেটাৰটো টেক আপ কৰিলোঁ। তেখেতসকলে কৈছে যে আমি এটা প্ৰপ'জেল আমি ছাবমিট কৰিছোঁ। তো নিশ্চিত ৰূপে সেইখন প্ৰপ'জেলত এইখিনি কথাও মেনশ্যন আছে। তো মই চিফ মহোদয়ৰ লগত সেইখিনিয়ে ফ'ল' আপ কৰিম বা পাৰ্চিউ কৰিম যে যিখিনি তেখেতসকলে ৰিকুৱাৰমেণ্টখিনি দিছিলে, ষ্টাৰ্টিং ফ্ৰম ষ্টাফ টু ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি ৰিকুৱাৰমেণ্ট আছে, ইমিডিয়েটলি যাতে আমি সেইখন এড্ৰেছ কৰিব পাৰোঁ।
লাষ্ট এটা কুৱেশ্যন যিহেতু ইয়াত মানে প্ৰতিষ্ঠানখন এটা সুন্দৰ সৰ্বাংগ ৰূপত যদি গঢ়ি তুলিব লাগে ইয়াত মানে চাৰি সীমাৰ প্ৰয়োজন হয় তো আজিলৈকে মানে 2 বছৰ অধিক পাৰ হৈ গ'ল কিন্তু আজিলৈকে সেই ৱাল নথকা কাৰণে হয় মইতো ক'লোৱে যে মই প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিলোঁ আৰু সঁচাকৈ আপুনি যিখিনি কথা উত্থাপন কৰিলে এজন ষ্টাফে মোক ক'লে সেইখিনি কথা যে আপুনিও চাগে ক'লে যে আমাৰ ইয়াত হয়তো বাউণ্ডেৰী ৱালৰ দৰকাৰ আছে আৰু এটা ইনষ্টিটিউটক প্ৰটেক্ট কৰাৰ কাৰণে এটা ভাল পৰিৱেশ দিয়াৰ কাৰণে বাউণ্ডেৰী ৱালটো একদম অত্যন্ত জৰুৰী মই ভাবোঁ যে উইদিন দিছ ইয়াৰ 2022 চনৰ ভিতৰত এই ৱালখন নিশ্চিতৰূপে ইয়াত আপোনালোকে চাব পাৰিব সেইখিনি মই অন প্ৰায়ৰিটি বেচিছ মই চিফ ছাৰক সেইখিনি কথা জনাম ধন্যবাদ তেখেতে ফ'ল' আপ কৰে বা পাৰ্চিউ কৰে আৰু এইখন যিহেতু এটা অনুষ্ঠান বা ইনষ্টিটিউট ইয়াত ছেট আপ কৰা হৈছে ইয়াত কিবা যদি गोग्गादा जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइवलिहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन जानबुं नम्बरा जाबाय 8011748256 जानबुं नं 8011748256